নমস্কাৰ আকৌ এটা নতুন মোটিভেশ্যনেল ভিডিঅ'ৰ সৈতে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লাইফ বিগিনছ এট দ্য এণ্ড অফ ইয়'ৰ কমফৰ্ট জোন, অৰ্থাৎ জীৱনটো আৰম্ভ হয় আমাৰ সুবিধা ক্ষেত্ৰৰ বাহিৰৰ পৰাহে। এক কথাত ক'বলৈ গ'লে আমি যেতিয়ালৈকে আৰামত থাকোঁ তেতিয়ালৈকে আমাৰ প্ৰকৃত জীৱন আৰম্ভ নহয়। এই শিৰোনামটোৰ ওপৰত ভিত্তি কৰি এটি কাহিনী আপোনালোকক ক'ব বিচাৰিছোঁ। এবাৰ এজাক চৰায়ে খাদ্যৰ অভাৱত উৰি গৈ গৈ এটা দ্বীপ পালেগৈ। সেই দ্বীপটোত বিভিন্ন ধৰণৰ ফল মূল আৰু কীট পতংগ আছিল। সিহঁতে বহুত সুন্দৰভাৱে জীৱনটো অতিবাহিত কৰিব ধৰিলে। সময়ত গৈ সেই চৰাইজাকে কণী পাৰিলে আৰু পোৱালি দিলে, আৰু পোৱালিবিলাকেও বহুত আৰামত ফল মূল কীট পতংগ খাই ডাঙৰ দীঘল হ'ব ধৰিলে। সেই আৰামত থাকি থাকি সিহঁতি আলাসতে সকলো বস্তু পাবলৈ ধৰিলে। সিহঁতি উৰিবলৈ লাহে লাহে পাহৰি গুচি গ'ল আৰু চিকাৰ কৰিবলৈও লাহে লাহে পাহৰি গুচি গ'ল। এটা সময়ত সেই দ্বীপটোত খাদ্যৰ অভাৱ হ'বলৈ ধৰিলে, আৰু যেতিয়াই খাদ্যৰ অভাৱ হ'ব ধৰিলে এই উঠি অহা চৰাইজাক যিবিলাক পোৱালি চৰাই আছিল সেইবিলাকে আৰামত থাকি থাকি চিকাৰ কৰিবলৈও নিশিকিলে আৰু উৰিবলৈও নিশিকিলে, আৰু সিহঁত শেষত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এই সৰু কাহিনীটোৱে আমাক কি শিকায়? এই কাহিনীটোৱে আমাক এইটো শিকায় যে আমি জীৱনত যেতিয়ালৈকে আৰামত থাকিম, আমাৰ সুবিধা ক্ষেত্ৰৰ ভিতৰত থাকিম, তেতিয়ালৈকে আচল পৃথিৱীখনৰ কথা আমি বুজি নাপাওঁ। আচল পৃথিৱীখনৰ কথা বুজিবলৈ হ'লে বা প্ৰকৃত জীৱনটোৰ কথা বুজিবলৈ হ'লে আমি আৰামৰ ক্ষেত্ৰখনৰ পৰা, অৰ্থাৎ সুবিধাৰ ক্ষেত্ৰখনৰ পৰা আমি বাহিৰ হ'বই লাগিব। নহ'লে আমাৰ যিবিলাক প্ৰতিভা আছে, যিবিলাক আমাৰ সম্ভাৱনা আছে, এই সকলোবিলাক শেষ হৈ যাব। সেইকাৰণে আমাৰ প্ৰকৃত জীৱন আৰম্ভ হয় আমাৰ সুবিধা ক্ষেত্ৰৰ বাহিৰৰ পৰাহে। প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া সুবিধা ক্ষেত্ৰৰ ভিতৰত থাকে তেতিয়া পৃথিৱীখনৰ জটিলতাৰ কথা একো বুজি নাপায়। মাক বাপেক জীয়াই থকাৰ অৱস্থাত পুত্ৰই পৃথিৱীখনৰ আচল জটিলতাৰ কথা বুজি নাপায়। যেতিয়া মাক বাপেকৰ মৃত্যু হয় তেতিয়াহে তেওঁলোকে বুজি পায় যে প্ৰকৃততে পৃথিৱীখন কি, প্ৰকৃততে জীৱনটো কি। সেইকাৰণে কোৱা হয় লাইফ বিগিনছ এট দ্য এণ্ড অফ ইয়'ৰ কমফৰ্ট জোন। সঁচাকৈ আমাৰ প্ৰকৃত জীৱনটো আৰম্ভ হয় আমাৰ সুবিধা ক্ষেত্ৰৰ বাহিৰৰ পৰাহে। সেইকাৰণে প্ৰত্যেকজন ব্যক্তিয়ে আমি সুবিধাৰ ক্ষেত্ৰৰ ভিতৰত থকাটো অনুচিত, অৰ্থাৎ আৰামত থকা অনুচিত। আৰামত থাকিলে আমাৰ যিবিলাক প্ৰতিভা এই সকলোবিলাক নিঃশেষ হৈ যাব। ধন্যবাদ।